ৰাজু বসুমতাৰী আমাৰ ইউপিপিএল দলৰ ভাইচ প্ৰেচিডেণ্ট হয়। তেখেতৰ নতুন ইউপিপিএল দলৰ ভাইচ প্ৰেচিডেণ্ট মাত্ৰ নহয়, তেখেতে বিজনী ডিষ্ট্ৰিক্ট স্পৰ্ট এছ'চিয়েশ্যনৰ তেখেতে এজন সক্ৰিয় কৰ্মী আছিল আৰু এই বিজনী এৰিয়াৰ এজন সামাজিক নেতা আছিল। বিজনী এৰিয়াৰ জাতি জনগোষ্ঠী সকলো ধৰ্মৰ মানুহে তেখেতে এজন ভাল যুৱ নেতা হিচাপে একচেপ্ট কৰিছিল। গতিকে এইবেলি বিজনী এৰিয়াত মানে যি ধৰণৰ ব্ৰুটেল মানে কিলিং হত্যা কৰা হ'ল আমাৰ ৰাজু বসুমতাৰী ডাঙৰীয়াক, এইটো সকলোৱে প্ৰকাশ কৰিছে আৰু সকলোৱে বিচাৰিছে এটা উচিত মানে শাস্তি এই দোষীসকলক দিব লাগিব। গতিকে আজি যিসকল দোষীক কাৰায়ত্ব কৰা হৈছে, পুলিচ প্ৰশাসনে জনাইছে এইসকল দোষীক আমি কাৰায়ত্ব কৰিছোঁ, হত্যাকাৰীক আমি কাৰায়ত্ব কৰিছোঁ। তো আমাৰ কথাটো হ'ল খালি কাৰায়ত্ব কৰিলে মাত্ৰ নহ'ব, আমি বিচাৰিছোঁ, ইউপিপিএল দলেও বিচাৰিছোঁ, BDSেও বিচাৰিছে আৰু ইয়াত থকা সকলো জাতি জনগোষ্ঠীয়ে বিচাৰিছে, সকলো সংগঠনে বিচাৰিছে যে দোষীসকলক ফাঁচি দিব লাগিব। 3জন দোষীক ফাঁচি দিব লাগিব আৰু তেখেতসকলক ৰাজুৰ পৰিয়ালক 1 কোটি টকাৰ এটা কম্পেনচেশ্যন দিব লাগে বুলি বিচাৰিছে। আৰু ৰাজুৰ পৰিয়ালত উপাৰ্জনকাৰী কোনো ব্যক্তি নাই, গতিকে ৰাজু পৰিয়ালক এটা চাকৰি দিব লাগিব বুলি আমাৰ ইউপিপিএল দলে লগতে এই এৰিয়াৰ সকলো সংগঠন বা BDSেও এটা দাবী জনাইছে। গতিকে মই বিচাৰিছোঁ বা আমি বিচাৰিছোঁ এই ঘটনাটো যি হৈছে এই ঘটনাৰ তদন্তটোতো হ'ব লাগিব আৰু তদন্তৰ মাত্ৰ নহ'লে নহ'ব, দোষীক যে অলৰেডি যি কাৰায়ত্ব কৰা হৈছে তেখেতসকলক ফাঁচি দিব লাগিব। মূল দাবীটো এইটোৱেই। আৰু অহা দিনত যাতে এইবিলাক ঘটনাটো এনেকৈ দুষ্কৃতিকাৰীৰ দ্বাৰা যদি নহয় আৰু BTRত কোনো অশান্তি নহয়, যোৱা দিনত যেনেকৈ শান্তিৰ পৰিৱেশটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTRত আছিল তেনেকৈ শান্তিৰ পৰিৱেশটো আৰু অহা দিনতো হৈ থাকে, এইটো আমি কামনা কৰিছোঁ। হয়, দুষ্কৃতি এতিয়া মানে তেওঁলোকে কৰাটোৱে কৰিছে, আটক কৰিছে, কিন্তু আটক কৰি 3 মাহ পিছত এৰি দিলেতো সম্পূৰ্ণ সমস্যা সমাধান নহয়। গতিকে তেওঁলোকে যিহেতু এই কাৰ্য কৰিছে, কেৱল এটাই নহয়, নকলদাৰ ল'ৰাকো একে ছেইম ছিষ্টেমত মাৰ্ডাৰ কৰিছে। গতিকে মাৰ্ডাৰ একেই বুলি আমাৰ ধৰি ল'ব লাগিব। গতিকে সেই হিচাপত সিহঁতে আৰু এতিয়ালৈকে 2জন মাৰ্ডাৰ কৰিলে। তাৰপিছত মানে আজিলৈকে মানে 5টা জেগাত বিষ্ণুপুৰত, তাৰপিছত কাৱাটিকাৰ, ফ্লাইঅভাৰকে আদি কৰিলে 5টা বজাৰত বজাৰতো মানে বিভিন্ন ধৰণৰ মানে মাৰ ধৰ কুটাঘাতমূলক কাম চলি আছে। গতিকে এই হিচাপত যিসকলে মাৰ্ডাৰ কৰিছে সেই মাৰ্ডাৰসকলক মানে কেৱল মানে আটক কৰি জেলৰ হাজতত ভৰাই দি 3 মাহ পিছত মানে ওলাই আহিব সুযোগ দিলে এইটো মানে জাষ্টিছ নহয়। গতিকে এই জাষ্টিছ হ'ব লাগিব। তেওঁলোকে যে মাৰ্ডাৰ কৰিছে তেওঁলোকক মানে উচিত মানে কঠোৰতম মানে পানিছমেণ্ট তেওঁলোকক দিব লাগিব, মই সেইটো বিচাৰিছোঁ। ৰাজু বসুমতাৰী অকল নেতা হিচাপে নহয়, বিজনী অঞ্চলৰ যে সুদক্ষ নেতা আছিলে, কাৰণ তেখেতে প্ৰথমে ছাত্ৰ সংগঠন নেতা আছিলে, তাৰ পাছত তেখেতে বিজনী ডিষ্ট্ৰিক্ট ক্ৰীড়া সন্থাৰ এজন সৈনিক হিচাপে বহু বছৰ কাম কৰিছে আৰু লগতে বৰ্তমান ৰানিং সেই এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে আছিলে। গতিকে বিজনী অঞ্চলৰ শান্তিৰ স্বাৰ্থৰ কাৰণে তেখেতৰ বহুত যথেষ্ট অৱদানো আছে, কাৰণ খেলৰ যোগেদি সিজনে সিজনক প্ৰেম কৰা কথাটো তেওঁলোকে বুজি পায় আৰু সেইকাৰণে তেওঁলোকে কাম কৰি আছে। খুব দুখ লগা কথা, যোৱা 29 তাৰিখ ৰাতি দুষ্কৃতিকাৰীয়ে কিছু অলপ তৰ্ক বিতৰ্কৰ কাৰণে আমাৰ ৰাজু বসুমতাৰীক হত্যা কৰিলে। সেইটো অকল মানে বহুত ডাঙৰ নিন্দনীয় সেইটো কাৰ্য। গতিকে এই কথাটো আমি সহজভাৱে লোৱা নাই, যাৰ কাৰণে আজি বিজনী জিলা ইউপিপিএল ৰাজনীতিৰ দলে আজি 2 ঘণ্টা ধৰ্মঘট আমি ইয়াত আৰম্ভ কৰিছোঁ। আমাৰ কথাটো হ'ল ৰাজু বসুমতাৰীক মাৰ্ডাৰাৰসকলক অতি সোনকালে ফাষ্ট ট্ৰেকৰ দ্বাৰাই বিচাৰ কৰি পেলাই তেওঁলোকক ফাঁচিৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে, সেইটো আমি আহ্বান জনাইছোঁ। আৰু লগতে তেখেতৰ পৰিয়ালৰ যিহেতু একদম আৰ্থিক অৱস্থা বেয়া, তেওঁলোকে আৰ্থিক ব্যৱস্থাৰ কাৰণে আৰ্থিক সাহায্য কৰাৰ কাৰণে আমি আমাৰ BTC চৰকাৰ আৰু আমাৰ অসম চৰকাৰক আমি অনুৰোধ কৰিম। আৰু লগতে আমি গম পাইছোঁ অলৰেডি প্ৰশাসন বিষয়াই অলৰেডি কি ধৰণে মাৰা হৈছিলে, কি অস্ত্ৰৰে মাৰা হৈছিলে, সেই বস্তু চব কমপ্লিটলি মানে উদ্ধাৰ কৰা হৈছে বুলি আমি গম পাইছোঁ। কিহেদি মাৰিছিলে? মাৰাটো আমি এতিয়া নকওঁ, কিহেদি মাৰিছে আমি নকওঁ, কাৰণ এই বস্তুটো আমি গোপনীয়ভাৱে ৰখাটো ভাল, যিহেতু প্ৰশাসনে সেইটো আমাক প্ৰচাৰ কৰা নাই, আমিও জানো। কিন্তু তথাপিও কি অস্ত্ৰৰে মাৰা হৈছে অলৰেডি প্ৰশাসনে সেইটো উলিয়াই লৈছে।